পৃথিৱীৰ সকলো মানুহ হয়তো চিনাকি হ'ব পাৰে, কিন্তু আপোন সকলো মানুহ হ'ব নোৱাৰে। আজিৰ পৰা কাকো বিৰক্তি কৰি নাথাকোঁ। লাহে লাহে বুজি পালোঁ যে খুজি খুজি গুৰুত্ব লোৱাতকৈ অকলে থকাই ভাল। এটা সময়ত সকলো অচিনাকি হৈ পৰে। এদিন যিয়ে গোটেই জীৱন লগত থকাৰ কথা কৈছিল, তেওঁ এতিয়া আনৰ হৃদয়ত ঘৰ সাজিছে। কেতিয়াবা কিছুমান মানুহৰ পৰা আঁতৰি অহাটো ভাল। তেওঁৰ সৈতে একো ভৱিষ্যত নাই বুলি জনাৰ পিছতো তেওঁৰ সৈতে থকাৰ সপোন দেখি থকাতকৈ আঁতৰি অহাটো ভাল। মনৰ কষ্ট আৰু চকুপানী কাকো দেখুৱাব নালাগে। নিজৰ জীৱন সুখৰ নহ'লেও কাকোকে ক'বও নালাগে, কাৰণ ভাগ ল'বলৈ কোনেও নাহে। বেছিকৈ মানুহৰ লগত কথা পাতিলে, বেছিকৈ মানুহক সময় দিলে, প্ৰয়োজনতকৈ বেছি কাৰোবাক মৰম কৰিলে আপুনি এদিন নিজেই পস্তাব লাগিব। ময়ো তোমাৰ দৰে হ'ব নোৱাৰোঁ আৰু তুমিও মোৰ দৰে হ'ব নোৱাৰা। সেয়ে আনৰ লগত তুলনা কৰি নিজকে দোষ দিব বাদ দিয়া। সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ। এৰি যোৱা ব্যক্তিজনৰ বাবে দুখ লগাটো স্বাভাৱিক, কিন্তু এই দুখৰ বাবে নিজক শেষ কৰি নিদিব। যদি ভুল কৰিছে শুধৰাই লওক, জীৱনটো নতুনকৈ আৰম্ভ কৰক, এদিন নিশ্চয় ভাল হ'ব। নিজৰ জীৱনত পোৱা আঘাত, অশান্তিৰ বাবে পোৱা মানসিক কষ্টখিনি নিজে চম্ভালিব লাগিব। জীৱনত আগবাঢ়ি যাবলৈ, নিজৰ সপোন বাস্তৱত কৰিবলৈ চেষ্টা আপুনি কৰিব লাগিব। জীৱনত যে সকলো পাবই লাগিব তেনে বোলোতো কোনো কথা নাই। মন ভৰি শান্তি থাকিলে নোপোৱাবোৰৰ বাদেও ভালে থাকিব পৰা যায়। গতিকে ধন সম্পত্তিতকৈ মানুহক আটাইতকৈ বেছি প্ৰয়োজন মানসিক শান্তি। মনৰ মাজত সকলোকে ৰখা নহয়, উপজাচি সকলোৰে খবৰ ৰখা নহয়। যাৰ প্ৰতি আন্তৰিকতা থাকে, যাৰ প্ৰতি বিশেষ অনুভৱ প্ৰসাৰিত হয়, তেওঁৰ বাবে হৃদয়ত সুকীয়া আৱেগৰ উপস্থাপন হয়। চিৰদিনৰ বাবে আপুনি কাৰোৰ প্ৰিয় হৈ থাকিব নোৱাৰে, এইটোৱেই বাস্তৱতা। সময়ৰ লগে লগে মানুহৰ ভালপোৱা সলনি হয়, চিন্তা সলনি হয়, ভালপোৱা মানুহৰ নাম সলনি হয়। মানুহৰ মনৰ মাজত সোমাবলৈ বহুত সময়ৰ প্ৰয়োজন, কিন্তু মনৰ পৰা ওলাই আহিবলৈ এক মুহূৰ্ত সময়েই যথেষ্ট। চিনাকি মানুহবোৰো হেৰাই যায়, অচিনাকি মানুহবোৰৰ ভিতৰত দেখিলে নেদেখাৰ অভিনয় কৰে। প্ৰয়োজনবোৰ পূৰণ হোৱাৰ পিছত কেতিয়াবা আমি ভালপোৱা মানুহৰ লগত কথা পতা বন্ধ কৰি দিওঁ। তেওঁলোকক ঘৃণা কৰাৰ বাবে নহয়, কিন্তু তেওঁলোকে আমাক তেওঁলোকৰ বাবে একো নহয় যেন অনুভৱ কৰায়। সম্পৰ্কত সময় দিব নোৱাৰিলে যিমানে ভাল সম্পৰ্ক নহওক কিয়, কেতিয়াও টিকি নাথাকে। কথাবোৰ চিধাই কৈ দিয়াৰ বাবে মোক বেয়া পাব পাৰে, কিন্তু মই আনৰ দৃষ্টিভংগীত ভাল হ'বলৈ সততা আৰু সত্যক আঁতৰাব নোৱাৰোঁ।